এটা বল ৰেকেটেৰে মই জোৰেৰে মাৰি পঠিয়ালোঁ আৰু বলটো পুনৰ মোৰ ফালে ঘূৰি আহিলে। এইটো কিদৰে সম্ভৱ হ'ল? সন্মুখত কোনো ধৰণৰ দেৱালো নাছিলে। এইটো কেনেদৰে সম্ভৱ হ'ল? ভালদৰে ভাবক আৰু ভালদৰে ভাবি এনচাৰ দিয়ক। শুনাৰ আগতে আপোনাৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰক। বলটো মই ওপৰৰ ফাললৈ মাৰি পঠিয়াইছিলোঁ, সেই বলটো আকৌ তললৈ ঘূৰি আহিল। ঠিক আছে, আমি এবাৰ দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়োঁ। কেতিয়া আমি 2 দেখি 10 বুলি কওঁ? ভাবক কেতিয়া আমি 2 দেখি 10 বুলি কওঁ? এনচাৰটো চোৱাৰ আগতে আপোনাৰ মতামত কমেণ্ট কৰি আমাক জনাওক। একেবাৰে চিম্পুল। যেতিয়া আমি ঘড়ীটো চাওঁ, ঘড়ীত 2ত কাঁটাডাল লাগি থাকে, তেতিয়া আমি 2 দেখি 10 বুলি কওঁ। এতিয়া আমি আগবাঢ়ি যাওঁ আমাৰ দ্বিতীয়টো প্ৰশ্নলৈ। এই ফটোখন ভালদৰে চাওক আৰু এফ ক'ত আছে আমাক কমেণ্ট কৰি জনাওক। এফ ইয়াত আছে। আগবাঢ়িছোঁ আমাৰ চতুৰ্থ নম্বৰ প্ৰশ্নলৈ। যদি দুখন ঘৰত সমানে জুই লাগে, এখন ধনী আৰু আনখন দুখীয়া, তেন্তে পুলিচে প্ৰথমে কোনখন ঘৰৰ জুই নুমুৱাব? এনচাৰটো চোৱাৰ আগতে আপোনাৰ মন্তব্য আমাক কমেণ্ট কৰি কমেণ্ট বক্সত জনাওক। ঠিক আছে, তেন্তে আমি এই প্ৰশ্নটোৰ উত্তৰ চাওঁ। জুই পুলিচে নুমুৱাব নাহে, জুই ফায়াৰ ব্ৰিগেডেহে নুমুৱায়। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল জ্ঞান আৰু ধাৰ্মিক হৈ ঘণ্টা বটনটো দবাই দিব, যাতে সকলো ধৰণৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে।